নমস্কাৰ, মই পাঁচজনী শৰ্মাই পুনৰবাৰ আপোনালোকক কিবা এছএম চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি গৈ আছোঁ বকো আৰু মোৰ লগত যাব মনোজ তালুকদাৰ ছাৰ, তেখেত আহি আছে আৰু আপোনালোকক গোটেই ভিডিঅ'টো দেখাম, আপোনালোকে চাওক। আমি এটাই লক্ষ্য মাত্ৰ, অসমৰ প্ৰতিটো কোণত প্ৰতিটো চুকে কোণে যাতে কেভা ইণ্ডাষ্ট্ৰীৰ মানুহ থাকে বা কেভা ইণ্ডাষ্ট্ৰীৰ লগত মানুহে জড়িত হৈ পেলাই টকা ইনকাম কৰিব পাৰে, তাৰ সুবিধাকণ কৰাৰ বাবে আমি অশেষ চেষ্টা কৰি আছোঁ। আপোনালোকেও জড়িত হোৱাৰ বাবে মোক কণ্টেক্ট কৰিব পাৰে বা অলৰেডি যদি আপোনালোকে জড়িত হৈ আছে, চেষ্টা কৰক যাতে অনাগত দিনত আপোনালোকে আৰু জইনিং বঢ়াব পাৰে। তো মোৰ ভিডিঅ'টো গোটেই সম্পূৰ্ণকৈ চাই থাকিব। মই জীৱনৰ প্ৰথমবাৰ আজি নাৱেৰে যাত্ৰা কৰিম। তো আপোনালোকে চাওক কেনেকুৱা হয়, কেনেকুৱা এনজয় হয় বা কেনেকুৱা লাগে। আপোনালোক গোটেইখিনি ভিডিঅ'টোত আমি দেখাবলৈকে চেষ্টা কৰিম। গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকক, আহক। তো এতিয়া আমি আহি আছোঁ বহৰী ঘাটলৈকে আৰু তাত যোৱা ৰাস্তাটোৰ এটা অকণমান ভিডিঅ' এটা আপোনালোকক দেখাইছোঁ। এক মনোৰম পৰিৱেশেৰে আমি গতি কৰি আছোঁ নাৱৰ ঘাটলৈকে। আহক, আমি ঘাট পোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগে। গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এই নদীৰ ঘাটত উপস্থিত হ'লোঁ। এইজন হৈছে মনোজ তালুকদাৰ ছাৰ আৰু আমি এতিয়া যাবলৈকে ৰেডি হৈছোঁ আৰু এই ব্ৰহ্মপুত্ৰ নদীটো আৰু ইয়াত আমি টিকট লৈ আমি নাৱৰ ভিতৰত প্ৰথমবাৰ নাৱত উঠিছোঁ। তো লাইফ জেকেট পিন্ধি লৈছিলোঁ আৰু ভয়ো লাগে আৰু সকলোৱে নিজৰ ছেফটিটো ৰখা ভাল। তো সকলোৱে নাৱত যদি যাত্ৰা কৰে তেতিয়াহ'লে লাইফ জেকেট পিন্ধি ল'ব। আৰু এনেকৈ গৈ আছিলোঁ, লগতে মনোজ তালুকদাৰ ছাৰেও পিন্ধি লৈছিল আৰু তাৰপিছত আমি গৈ পেলাই উপস্থিত হৈছিলোঁ। আমি আহি পেলাই এতিয়া পানীখাইটিত লগ পালোঁ এখেতক। এখেতৰ নাম হৈছে মহিদুল ইছলাম। তো এখেতক আমি লগ ধৰিবলৈকে আহিছিলোঁ। তো আমি আহি পেলাই এতিয়া উপস্থিত হৈছোঁ আৰু এখেতক প্ৰডাক্টখন আমাৰ দেখাই আছোঁ। তো এখেতে জড়িত হ'ব কেভা ইণ্ডাষ্ট্ৰীৰ লগত। তো কেনেকুৱা লাগিছে প্ৰডাক্টখিনি চাই আপোনাৰ? ভাল লাগিছে। নিশ্চয় আমি লগ হৈ পেলাই কাম কৰিম আৰু আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু এইখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আশা কৰোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আহক, গোটেই ভিডিঅ'টো চাই থাকক আপোনালোকে। তো ইছলাম ছাৰক আমি বিদায় লৈ পেলাই ইছলাম ছাৰৰ পৰা আমি নাৱৰ ঘাটলৈকে আহিছোঁ আৰু তাত অকণমান ফটোগ্ৰাফী কৰিছিলোঁ। তাৰপিছতে নাৱেৰে আমি যাত্ৰা কৰিছিলোঁ, আহি আছিলোঁ আমাৰ বহৰী ঘাটলৈকে। তো অহা সময়ৰ এটা সৰু ভিডিঅ' এটা আপোনালোকক দেখাইছোঁ। বহুত ধুনীয়া পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ বুকুত আমি সকলোৱে আহিছোঁ। তোক চাওক, কেভা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ পেলাই আমি বিভিন্ন ঠাই ঘূৰা ফুৰাৰ লগতে বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ আৰু বহুতো ধৰকচোন এক্সাইটমেণ্ট এটা পোৱা যায়। টকাটো চব কামতে আছে, সকলো কামতে আপোনালোকে টকা ইনকাম কৰিব পাৰিব, কিন্তু যিটো এনজয়মেণ্ট আছে সেইটো কিন্তু সকলো কামতে নাথাকে। তো সেয়েহে ক'ব খোজোঁ যে কেভা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ পেলাই মই বহুত বেছি হেপ্পী হৈ আছোঁ আৰু আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাই পেলাই গমেই পায়। তো আমি আহি পেলাই এতিয়া বহৰী ঘাটত উপস্থিত হৈছোঁ আৰু এয়া হৈছে মনোজ তালুকদাৰ ছাৰ। এতিয়া উপস্থিত হ'লোঁ। নমস্কাৰ, দুআষাৰ কৈ দিয়ক। আজি আমি গৈছিলোঁ চন্তলিত গৈ পেলাই প্ৰগ্ৰেম কৰি আহিলোঁ। আজি বিৰাটেই ভাল লাগিল, এক্সাইটেড হৈ আছোঁ। আমি আজি নতুনকৈ যাত্ৰা কৰিছোঁ নাৱত জীৱনৰ প্ৰথমবাৰ নাৱত উঠিছোঁ। তো আপোনালোকক গোটেই ভিডিঅ'টো এতিয়ালৈকে চোৱাৰ বাবে ধন্যবাদ। এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।